ও পদ্মাক বিবাহ হয় তে পদ্মাৰ বাবে মই যজ্ঞ দ্বাৰা বিচাৰ কৰিলো কিন্তু মই বিচাৰি নাপালো দাদা তুমি ক'ত বিচাৰ কৰিছা স্বৰ্গত গৈ মই বিচাৰ কৰিলো ও স্বৰ্গত বিচাৰ কৰিছা হয় উপযুক্ত দ্বাৰা স্বৰ্গত কিন্তু বিচাৰি নাপালো অবয়বত তুমি ক'ত বিচাৰ কৰিছা তাৰ পৰা পুনৰ ঘূৰি আহি মই মত্যত স্বৰূপিনে বিচাৰ কৰিলো মত্যত পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিও দিশে বিচাৰ কৰিছা মত্যতো মই বিচাৰি নাপালো দাদা অবয়বত মই পাতালত প্ৰৱেশ কৰি চালো পাতালত মই বিচাৰি নাপালো তাৰমানে স্বৰ্গ মত্য পাতাল এই তিনিখন ঠাই চাই শেষ কৰিলো কিন্তু উপযুক্ত ধৰা পদ্মাৰ বাবে মই কতই বিচাৰি নাপালো অবয়বত মই আপোনাৰ ওচৰলৈ আহিছো গুৰু দাদা মোৰ সন্মুখত অহাৰ উদ্দেশ্য এটা কোৱা এতিয়া এটা পদ্মাৰ যজ্ঞৰ দ্বাৰা বাৰু কোন ঠাইত আছে আপুনি এবাৰ চাই দিব লাগে কথাষাৰ ক'ৰ লগে লগে তেতিয়া ব্ৰহ্মাই ভাবে বাপৰে বাপ স্বয়ং সৃষ্টিকৰ্তা ব্ৰহ্মা হৈছো মই হয় ময়ে চাৰিমুঠি জীৱৰ সৃষ্টিকৰ্তা উৰণ পুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱ ময়ে সাধন কৰিছো নিশ্চয় এই চাৰিমুঠি জীৱক মই জন্ম দিছো আৰু তেওঁলোকক সুন্দৰভাৱে যাক যেনেকৈ লাগে মই সংস্থানো দিছো নিশ্চয় যাক যেনে ধৰণে লাগে জৰাবিলাক মই মিলে দিছো কিন্তু খৰাক দিছো শক্তিৰ লগত উজলাক দিছো উজলিৰ লগত সৌৰাক দিছো সৌৰেণীৰ লগত বেঙাক দিছো বেঙিৰ লগত কালাক দিছো কালেৰীৰ লগত কেৰাক দিছো কেৰীৰ লগত ফাৰ্মাই মিলাইছো কিন্তু পদ্মাটো কানা নহয় খৰা নহয় পূজা নহয় ধুনীয়া ছোৱালী কিন্তু পদ্মাৰ যজ্ঞৰ দ্বাৰা মই জন্ম দিয়া নাই কথা কি নাই এটা কাম কৰো মই চাব লাগিব মুনিৰ মতি ভ্ৰম হৈ মোৰো কিবা ব্যতিক্ৰম হ'ব পাৰে হয়তো জন্ম দিব হয়তো মই পাহৰিছো নিশ্চয় চাং বাৰু কি হ'ল কোন ঠাইত আছে এই কথা আখাৰ কল লগে লগে তেতিয়া ব্ৰহ্মাই ধ্যানস্থ হয় কেনে কয় চাচোন তকতে ব্ৰহ্মা তই ঘূৰিলে কঢেলে হব পাই অনুরূপে হতে হব পাই অনুরূপে আতরু সত্যতা দিয়া হিরে গতিয়া আতরু সত্যতা দিয়া হিরে গতিয়া শংকৰৰ কথা শুনি ব্ৰহ্মাই কৰিছিল কি তাকো উনি ব্ৰহ্মাদেৱে জুৰিলে ধ্যান জলৎকাৰ নামে মুনি আছে তপবন